নমস্কাৰ মই সুনামি বৰপাত্ৰই আপোনালোকক পোনপ্ৰথমবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বিশেষকৈ এনেকৈ কথা কৈ ভিডিঅ' বনোৱা অলপো এক্সপিৰিয়েঞ্চ নাই, তো কিছুমান ভুল হ'ব পাৰে। আপোনালোকে নিজৰ বুলি মাফ কৰি দিব আৰু ভুলবোৰ আঙুলিয়াই দিব যাতে দ্বিতীয়বাৰ আকৌ সেই ভুল নহয়। আপোনালোকে যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ বাবে চাই আছে তেন্তে প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া সকলো ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে পোনপ্ৰথমতে চাব পাৰে। মই ভাবি আছিলোঁ বহুত দিনৰ পৰা ভিডিঅ' বনাম কিন্তু বনাব পৰা নাছিলোঁ। আজি এইটো মোৰ ফাৰ্ষ্ট ব্লগ হ'ব, তো মই ভাবিলোঁ ফাৰ্ষ্ট ব্লগটো দিনটো কেনেকৈ কি কৰি পাৰ কৰোঁ তাকে আপোনালোকক দেখাওঁ। তো চাই থাকিব ভিডিঅ'টো এণ্ড নকৰাকৈ শেষলৈকে। তো গাইজ মই ওলাই আহিছোঁ প্ৰেক্টিচলৈ। তো মই বৰ্তমান শিকি আছোঁ টাংচুডু কোৰিয়ান কাৰাটে। তো আপোনালোকে চাই থাকিব মই ক'ত প্ৰেক্টিচ কৰোঁ, কিহত যাওঁ প্ৰেক্টিচলৈ, সকলো দেখাই থাকিম আপোনালোকক। তো মই আহি পালোহি মোৰ বেষ্ট ফ্ৰেণ্ডজনী ঘৰ আৰু তাইও মোৰ লগত যাব প্ৰেক্টিচলৈ আৰু মই তেনেকৈ আহিলোঁ আৰু তেনে লাষ্ট কৰিছে বাইদেৱে। আৰু এতিয়া ইয়াৰ পৰাও অলপ দূৰ আছে প্ৰেক্টিচলৈ, তো চাই থাকক ভিডিঅ'টো। তো মই আহি আছোঁ হঠাতে এটি উন্মাদনা মোৰ ইয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা আমি এতিয়া নপাওঁতে খুৱাই ষ্টাৰ্ট দিলোঁৱে আৰু পিছত কি হয় তো দেখি থাকিব আৰু। তো লাজো লাগিছে, ভয়ো লাগিছে, মাতটো খালি শুনা পাবনে নাপায় মই নাজানিম। এতিয়া মানে প্ৰেক্টিচ পোৱাগৈ নাই, আমি স্কুটি মানে ইয়াতে ৰাখিলোঁ মানে এতিয়া এনেকুৱা অঁ এতিয়া আমি দুজনীয়ে খাই লৈছোঁ অলপ প্ৰেক্টিচ যোৱাৰ আগত। আৰু অহা নাই কাৰণে আমি ইয়াতে ঘূৰি ফুৰিছোঁ পাগলৰ নিচিনা। য়েছ, অঁ ৰ'দটো এইফালৰ পৰা দিছে। ইয়ে আমাৰ উৎপতীয়া মানুহ ব্ৰেক টাইমত কেনেকৈ ৰখি আছে। ব্ৰেক টাইমত ঘামি জুকি ভাগৰি জুগৰি এই পোৱালিবোৰ এটা অত্যাচাৰ কৰিছে, মোক অত্যাচাৰ চলাইছে। এয়া প্ৰেক্টিচত ভাগৰি জুগৰি পানী খাই আছোঁ। বহুত গালি খালোঁ, বহুত মাৰো খালোঁ আজি মই। ৰিলছত বিজি ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰাম